গোলাপগঞ্জত সুলভ মূল্যৰ চাউল সৰবৰাহৰ অভিযোগ ই ৰিক্সাসহ এজন আটক তদন্ত অব্যাহত গোলাপগঞ্জ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী লক্ষিমাৰী অঞ্চলত বৃহস্পতিবাৰে সুলভ মূল্যৰ চাউল অবৈধভাৱে সৰবৰাহ কৰাৰ অভিযোগত এখন ই ৰিক্সা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে গোলাপগঞ্জ আৰক্ষীয়ে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্ৰায় 6 মাহ ধৰি এখন ই ৰিক্সাৰ জৰিয়তে প্লাষ্টিকৰ বস্তাত চাউল ভৰাই সৰবৰাহ কৰা হৈ আছিল বৃহস্পতিবাৰে দুপৰীয়া উক্ত ই ৰিক্সাখনে নালিয়াফালৰ পশ্চিমবংগ অভিমুখে প্ৰায় 5 কুইণ্টল চাউল লৈ যোৱাৰ সময়ত স্থানীয় ৰাইজ আৰু আক্ৰমণকাৰী কেইজনমান যুৱকে গাড়ীখন ৰখাই সোধপোছ কৰে তেতিয়া গাড়ীখনত থকা বস্তাসমূহ পৰীক্ষা কৰি দেখিলে অসম চৰকাৰৰ সুলভ মূল্যৰ আঁচনিৰ চাউল উদ্ধাৰ হোৱা বুলি অভিযোগ উত্থাপন হয় পিছত ঘটনাৰ খবৰ গোলাপগঞ্জ আৰক্ষীক দিয়া হয় খবৰ পাই আৰক্ষী দল এটা ঘটনাস্থলীত উপস্থিত হৈ ই ৰিক্সাখন জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে আটক কৰা লোক দুজন হৈছে জকাল দ্বিতীয় খণ্ডগাঁৱৰ ৰাহুল হুছেইন আৰু ইমানুৰ ৰহমান অৱশ্যে থানালৈ অনাৰ পিছত ইমানুৰ ৰহমান শাৰীৰিকভাৱে বিশেষ সক্ষম বিকলাংগ হোৱাৰ বাবে তেওঁক মুকলি কৰি দিয়া হয় বুলি জানিব পৰা গৈছে আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ সৈতে জড়িত অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত আৰু জেৰা অব্যাহত ৰাখিছে ঘটনাই সীমান্তৱৰ্তী অঞ্চলৰ সুলভ মূল্যৰ সামগ্ৰী সৰবৰাহক লৈ পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি খবৰ পোৱা মতে মানে টোটো এখন মানে আটক চালবৰ্তী টোটো এখন আহি আছে তো টোটোখনক আমি ৰখাই কিনে সুধিলোঁ বোলে এইবিলাক কি বুলি হয় বোলে ডাইৰেক্ট চিধা কৈ দিলে বোলে চাউল বুলি হয় ক'ত পালি বোলে ইহঁতে কৈ দিলে যে যিহঁতে ৰেচন কাৰ্ডৰ পৰা পায় সিহঁতে পাব্লিকে বিক্ৰী কৰে কৰাৰ পিছত ইহঁতে চাউলবিলাক কিনিবলৈ আহে ইহঁতে বেংগলৰ ছাইডৰ পৰা কিনিবলৈ আহে কিনি কিনে ইহঁতে আকৌ বেংগলত লৈ যায় কিনে বিক্ৰী কৰে মানে এইটো কলা বেয়া এইটো একচুৱেলি কলা বেয়া হয় এটা আজিৰ পৰা নহয় আমি 3 4 ৱাৰ্নিং দিছো ইহঁতক এনে 3 4 এৰি দিছো মানে বেংগলত দামটো বেছি পায় নেকি বেছি পায় এইফালে আকৌ এইফালে তোমাৰ বাজবাৰী ফালে যায় কালদবা কি বুলি কয় এইফালে তোমাৰ বিজিয়া ফালে যায় এইফালে গ'লে চুলাই বনায় এইটো চাউল দি চুলাই বনায় ঠিক আছে ধন্যবাদ মোক টোটো কার এখান টোটো কার তুই 500 টাকা মোক কিয়া দিবি নিচে কথা না ভাই এখান টোটো কার এই সেখান কার টোটো কার মোর এই কালেকশন করা কাল কথা আনিল মোক হ্যাঁ এটা না তুমি না জানা নাকি এটা সরকারি চলায় আর এই ডাইরেক্ট আমরা কইছে যে এরি দিও 500 টাকা দিয়েছে কালেকশন করে ডেইলি আমার ফ্যামিলিতে আমরা 5-5 জন আমরা অসল মানুষ তোর নাম কি নাম কি তোর রাহুল হোসেন হ্যাঁ বাড়ি কোথায় তোর বাড়ি কোথায় ওই ফলো করি কথা ঝসকাল তো কি ভাই খালি অবৈধ চালুবের ভাড়া মারছি চাইল না পোল্ট্রি ব্যাংক তারপরে এলিয়া কলম ভাড়া মারো পোল্ট্রি হবে বুঝছিস হ্যাঁ 10 টাকা 50 কেজি করে মাছ তোমার তবে ক্যামেরার সাথে কথা